বৈবাহিক সম্পৰ্কত থকা সত্ত্বেও নিজ একাডেমীৰ জুনিয়ৰ বক্সাৰ সৈতে অবৈধ প্ৰেম বিশ্ববিজেতা মেৰী কমৰ। आपने अपने हस्बैंड को डिच कर दिया। उसने चीट किया। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰাক্তন স্বামীক পত্নীৰ ইনকম খোৱা उनका सक्सेसफुल करियर छोड़ के वो घर और बच्चों को संभालते रहे। अपने বেকাৰ পুৰুষ বুলি অভিহিত কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন 5বাৰকৈ বক্সিং চেম্পিয়ন মেৰী কম। कुछ भी सक्सेसफुल करियर है ही नहीं। गली गली में फुटबॉल खेलते हैं आप लोग भी। হয়, ঠিকেই শুনিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত বৰ্তমান ভাৰতবাসীৰ মুখে মুখে চৰ্চিত এটা বিষয় হৈছে মেৰী কম। ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিছনত যি ধৰণে বক্সাৰগৰাকীয়ে তৰলভাৱে নিজৰ পৰিয়াল বা স্বামীৰ কথা বৰ্ণনা কৰিলে সেয়া শুনাৰ পাছত বহুতে নিজৰ নিজৰ ধৰণে মন্তব্য কৰিছে মেৰী কমক লৈ। তেওঁ কৈছিল যে তেওঁ প্ৰাক্তন স্বামীৰ কোনো কেৰিয়াৰ নাই, দিনটো শুই থাকে আৰু অলিয়ে গলিয়ে ফুটবল খেলে, নিজে এটকা উপাৰ্জন নকৰি কেৱল পত্নীৰ টকা খৰচ কৰে। I think it's a real champion is my husband. That's right. Yeah. Of course, my husband is always supporting me. उनका सक्सेसफुल करियर छोड़ के कहाँ सक्सेसफुल करियर। পূৰ্বতে একেজন স্বামীক বিশ্ববাসীৰ আগত ৰিয়েল চেম্পিয়ন বুলি চিনাকি কৰোৱা কিছু বছৰৰ পাছত সেইজন পুৰুষে এতিয়া হ'লগৈ অকমন্য আৰু প্ৰবঞ্চক। কোনোৱে মেৰী কমক সমৰ্থন কৰিছে আৰু একাংশই মেৰী কমক তীব্ৰ গৰিহণা দি সমালোচনা কৰিছে। তেনে সময়তে এইবাৰ মুখ খুলিছে প্ৰাক্তন স্বামী কাৰুং অনলাৰে। Firstly, 2013 में she was having a relationship with one junior boxer, and after that we compromised. And since 2017, she is having a relationship with one man. তেওঁ কয় যে 2022 চনৰ পৰা এজন প্ৰাক্তন ক্ৰিকেটাৰৰ সৈতে লিভ ইন ৰিলেশ্যনশ্বিপত আছিল মেৰী কম। অনলাৰে কয় যে 2013 আৰু 2017 চনত কম বয়সীয়া বক্সাৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল মেৰী কম। এই সম্পৰ্ক ধৰা পৰাৰ পিছত ক্ষমা খোজে আৰু তেওঁলোকৰ পৰিয়াললৈ আহে আৰু এটা সন্তান। এই সকলোবিলাকৰ প্ৰমাণ থকা বুলি দাবী কৰে মেৰী কমৰ প্ৰাক্তন স্বামী অনলাৰে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল বাৰ্তা 8।